এই নিৰ্বাচনী প্ৰচাৰ সভাত মোৰ সৈতে উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা সমিতিৰ মাননীয় সভাপতি দেৱজিৎ বৰা ডাঙৰীয়া, খুমটাই বিধানসভা সমষ্টিৰ মোৰ সতীৰ্থ জনপ্ৰিয় বিধায়ক শ্ৰদ্ধেয় মৃণাল শইকীয়া ডাঙৰীয়া, বোকাজান সমষ্টিৰ মোৰ সতীৰ্থ জনপ্ৰিয় বিধায়ক শ্ৰদ্ধেয় ডক্টৰ নোমল মুমিল ডাঙৰীয়া, এই সভাত উপস্থিত জিলাৰ প্ৰভাৰী কামাখ্যা মোহন দাস ডাঙৰীয়া আৰু এই গোলাঘাট বিধানসভা সমষ্টিৰ প্ৰভাৰী চিমাল চম দীঘাল ডাঙৰীয়া, জ্যেষ্ঠ নেতা বিতুপন শইকীয়া ডাঙৰীয়া, ৰাজ্যিক সমিতিৰ সদস্য ডক্টৰ মৃদুল দত্ত ডাঙৰীয়া, কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক যতীন বৰা ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত সীমান্ত বৰা ডাঙৰীয়া, তপন বৰুৱা ডাঙৰীয়াৰ লগতে জিলা সমিতিৰ মণ্ডল সমিতি আৰু তৃণমূল পৰ্যায়ৰ মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, প্ৰমচেদা ৰাইজ আৰু আগন্তুক নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থীসকল আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মোৰ সতীৰ্থ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই আৰু উপযুক্ত বক্তাসকলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত ৰাইজে ল'বলগীয়া পদক্ষেপৰ সন্দৰ্ভত তেখেতসকলে কিছু আভাস দিলে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ পঞ্চায়ত ৰাজ ব্যৱস্থাত জনগণৰ আমি সহযোগিতা কামনা কৰিছোঁ, এইবাবে যে অসমৰ ভৱিষ্যত ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰূপত গঢ় দিব লগা হ'লে আমাৰ অসমৰ 2200খন পঞ্চায়তৰ অধীনত থকা 26,000খন গাঁও, 1,500 চাহ বাগিচা আৰু 2,500 চৰ চাপৰি, এই অঞ্চলৰ প্ৰতিটো গ্ৰাম্য অঞ্চলৰ পৰিয়ালৰ আমি শক্তিশালী পথ গঢ় দিব লগা বাবে পঞ্চায়ত ৰাজ ব্যৱস্থা সঠিকভাৱে পৰিচালিত হোৱাটো অত্যন্ত আৱশ্যক। যোৱা দিনবিলাকৰ কথা আপোনালোক সকলোৰে মনত আছে। অসমৰ ৰাইজে বহু বিশ্বাসেৰে বাৰম্বাৰ কংগ্ৰেছৰ হাতত পঞ্চায়ত ৰাজ ব্যৱস্থা পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে, এই বিশ্বাসেৰে যে আমাৰ গাঁওখন ধুনীয়া হ'ব, আমাৰ গাঁৱত বসবাস কৰা প্ৰতিটো পৰিয়াল সামাজিক নিৰাপত্তা মৰ্যাদা পাবলৈ সক্ষম হ'ব আৰু অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ চৰকাৰী সা সুবিধা মৰ্যাদা সহকাৰে ভোগ কৰিব আৰু প্ৰতিখন গাঁৱত ভাই ককাইৰ মাজত আত্মীয় স্বজনৰ মাজত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মাজত সদ্ভাৱনা আন্তৰিকতা গঢ় দি এখন সুন্দৰ সুস্থিৰ সমাজ অসমৰ বুকুত নিৰ্মাণ কৰিব। সেই বিশ্বাসেৰে কংগ্ৰেছক বাৰম্বাৰ পঞ্চায়ত ৰাজ ব্যৱস্থা পৰিচালনা কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে, কিন্তু মানুহৰ বিশ্বাসত চেঁচা পানী ঢালিলে কংগ্ৰেছ। তাৰ বাবে আজিকো পৰ্যন্ত গাঁওসমূহৰ প্ৰতিশ্ৰুতি পৰিৱৰ্তন নহ'ল। সুদীৰ্ঘ 60 বছৰ কাল কেন্দ্ৰ ৰাজ্যত শাসনভাৰ চলোৱাৰ পাছতো পঞ্চায়ত ৰাজ বাৰম্বাৰ নিয়ন্ত্ৰণ কৰাৰ গৰাকী হৈও কংগ্ৰেছে গ্ৰাম্য অঞ্চলৰ মানুহৰ মনত বিশ্বাস আৰু আস্থা জগাই তুলিব নোৱাৰিলে। এইবাবে তেখেতসকলৰ কাৰ্যকালত দুখীয়া মানুহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ ধন আঁচনি নামত যিমান আহিছিল
তাৰ সৰহ সংখ্যক তেখেতসকলে আত্মসাত কৰাৰ বাবে দুখীয়া গৈ থাকে। গাঁৱৰ প্ৰতিশ্ৰুতি পৰিৱৰ্তন নহয়, চাহ শ্ৰমিক ৰাইজৰ জীৱনলৈ কোনো পৰিৱৰ্তন নাহিল। গতিকে সেইবাবেই আজি অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। ভাৰতবৰ্ষৰ জনগণে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অপশাসনৰ বিৰুদ্ধে 2014 চনত প্ৰাণ শ্ৰদ্ধাৰ আদৰ্শবাদী নেতা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰ গঠন প্ৰক্ৰিয়াত আন্তৰিকতাৰে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচলৰ পৰা গুজৰাটলৈকে এই বিশাল উপমহাদেশৰ 125 কোটি জনগণে আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে চকুত লগা পৰিৱৰ্তন সম্ভৱ হৈছে। আজি ভাৰতবৰ্ষৰ জনগণে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত বিভিন্ন ক্ষেত্ৰত আজি ইয়াৰ সুফল ভোগিবৰ বাবে সক্ষম হৈছে। আটাইতকৈ ডাঙৰ ব্যৱস্থাটো হৈছে সুশাসন ব্যৱস্থা। কাৰণ কংগ্ৰেছৰ কাৰ্যকালত দীৰ্ঘদিন ধৰি এই শাসন ব্যৱস্থাক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে গ্ৰাস কৰি ৰাখিছে। ফলত কোনোদিনেই হোৱা নাছিল ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাই। মৰ্যাদা সহকাৰে বিষয়া কৰ্মচাৰীয়ে কাম কৰাৰ সুযোগ পোৱা নাছিল। সকলো সময়তে ৰাজনৈতিক নেতা পালিনেতাৰ দমনত চলিছিল ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা। গতিকে সেইবাবে মূল্যবোধৰ অৱসান ঘটিছিল আৰু চৌদিশে স্বৈৰাচাৰী ৰাজত্ব চলিছিল। গতিকে ইয়াৰ অৱসান ঘটাই মূল্যবোধৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা শক্তিশালী ৰূপ দিয়াৰ স্বাৰ্থত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰাত ভাৰতবৰ্ষৰ সকলো জাতি, জনগোষ্ঠী, ভাষা ভাষী ধৰ্মলোকে আন্তৰিকতাৰে সহযোগিতা আৰু সেইবাবে এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে পৰিৱৰ্তন হৈছে। আজি ভাৰতবৰ্ষৰ জনগণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ গৌৰৱান্বিত। কেৱল ভাৰতবৰ্ষতেই নহয়, বিশ্বৰ যি ঠাইলৈকে গৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, সেই ৰাষ্ট্ৰই জনগণৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ প্ৰধান কাৰণ মূল্যবোধ, সততা, নিষ্ঠা, আন্তৰিকতা, কঠোৰ পৰিশ্ৰমৰ সাধনা। ভাৰতীয় জনতা পাৰ্টীয়ে জন্মলগ্নৰ পৰা মূল্যবোধৰ ৰাজনীতিত বিশেষভাৱে প্ৰাধান্য দি আহিছে। ভাৰতবৰ্ষৰ বুকুত মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ বাবে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী, দেশৰ আদৰ্শবাদী নেতা, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টী প্ৰতিষ্ঠা কালৰ পৰাই ভাৰতবৰ্ষৰ জনগণক এই কথা উমান দি আহিছে যে এই দল ৰাইজৰ স্বাৰ্থত সেৱা কৰা দল হিচাপে কাম কৰি যাব আৰু এই দলে ভাৰতবৰ্ষৰ জনগণক মূল্যবোধ প্ৰতিষ্ঠা কৰিব, সততা আৰু নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰিব। যিমানবাৰ কেন্দ্ৰত চৰকাৰ গঠন হৈছে প্ৰতিবাৰে সততা নিষ্ঠাৰে কাম কৰাৰ বাবে আজি ভাৰতবৰ্ষৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে, চৰকাৰৰ বিৰুদ্ধে কোনো বিৰোধী দলে কোনো ধৰণৰ দুৰ্নীতি অভিযোগ তুলিব পৰা নাই। সেইবাবে সেই আন্তৰিকতা, সেই সততা, সেই নিষ্ঠা, সেই দেশভক্তি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো শ্ৰেণীৰ ৰাইজৰ আস্থাত লৈ আমি নতুন অসম গঢ় দিয়াৰ বাবে দৃঢ়তাৰে আগবাঢ়িছো। কিন্তু ইয়াৰ বাবে ৰংচদা ৰাইজ গ্ৰাম্য অঞ্চল শক্তিশালী হ'ব লাগিব, পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী হ'ব লাগিব। কাৰণ পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদিহে অসমৰ বুকুত 87% আমাৰ সৰ্বমুঠ 3,30,00,000 মানুহৰ ভিতৰত 87% লোকেই গ্ৰাম্য অঞ্চলত বসবাস কৰে। আৰু এই অঞ্চলসমূহ শক্তিশালী হ'লেহে অসম শক্তিশালী হ'ব। গাঁৱত লুকাই থকা, সেই কেঁচা মাটিৰ মাজত লুকাই থকা, বিভিন্ন সমাজৰ মাজত লুকাই থকা সম্পদ, সম্ভাৱনা, শক্তি, দক্ষতা, যোগ্যতা, দৃঢ়তা, নিৰ্ভীকতা, একাগ্ৰতা, এই সকলোবিলাক আৱিষ্কাৰ কৰি আগন্তুক আধুনিক ধ্যান ধাৰণে এইখন ৰাজ্যক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লগা হ'লে পঞ্চায়ত ৰাজ ব্যৱস্থা নিখুঁতভাৱে পৰিচালিত হ'ব লাগিব। পঞ্চায়ত ৰাজ ব্যৱস্থা দুৰ্নীতিমুক্ত হ'বই লাগিব। সেই চুক্তিতে আমি পঞ্চায়ত ৰাজ ব্যৱস্থা পৰিচালনাৰ নিমিত্তে অসমৰ জনগণৰ গঞা ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। কাৰণ আপোনালোকে যি বিশ্বাসেৰে 2016 চনত আমাক ক্ষমতাত অধিষ্ঠিত কৰিছিল, আমি আপোনালোকৰ বিশ্বাস ভংগ কৰা নাই ৰাইজ।
বিশ্বাসভংগ কৰা নাই। আমি শপত গ্ৰহণ অনুষ্ঠানত অসমৰ ৰাইজক সাক্ষী কৰি কৈছিলো, এই পৰমচদা ৰাইজ আপোনালোকে যি নিৰ্দেশনা দিব সেই নিৰ্দেশনাৰ ভিত্তিত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে কাম কৰিব। বিদেশী মুক্ত হম, সন্ত্ৰাসবাদ মুক্ত হম, দুৰ্নীতি মুক্ত হম আৰু প্ৰদূষণ মুক্ত হম। এই চাৰিটা বিন্দুত আমি উপনীত হৈ বিকশিত অসম হিচাপে অসমক প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আমি দৃঢ়তাৰে আৱদ্ধ হোৱাৰ বাবে সেই সময়তে যেনেধৰণে প্ৰতিজ্ঞাবদ্ধ হৈছিলো আৰু আজি সেই প্ৰতিজ্ঞাৰ ভিত্তিতে আমি দৃঢ়তাৰে অসমৰ সকলো সৰু বৰ জাতি জনগোষ্ঠীক আস্থাত লৈ এই কামত আমি অগ্ৰসৰ হৈছো। আমি কোনো বৈষম্য কৰা নাই। ইয়াৰ জ্বলন্ত উদাহৰণ মই আপোনালোকে এটা দিব বিচাৰিছো। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান। ল'ৰালি কালতেই মাতৃগৰাকী যেতিয়া তেওঁ স্কুলত পঢ়ি থাকে, তেতিয়া মাতৃগৰাকীয়ে কেঁচা খৰিৰে খুৱাই খুৱাই জুহালত ল'ৰা ছোৱালীৰ বাবে খাদ্য প্ৰস্তুত কৰে। কিমান সংগ্ৰাম কৰিব লগা হয়। বাৰিষাৰ সময়ত কেঁচা খৰি নজ্বলে, আমাৰ আই মাতৃসকলে জানে, যাৰ ঘৰত গেছ চিলিণ্ডাৰ নাই। কিমান কষ্ট, কিমান সংগ্ৰাম কৰিব লগা হয় নিজৰ পুত্ৰ কন্যাক, নিজৰ স্বামী দেৱতাক, আত্মীয় স্বজনক সময়মতে ভাতমুঠি সিজাই দিয়া, ভাতমুঠি ৰান্ধি পেলাই খুওৱা, কিমান সংগ্ৰাম কৰিব লাগে। আৰু এই সংগ্ৰামত যেতিয়া কেঁচা খৰি জ্বলাবৰ বাবে পুৱাই থাকে, গোটেই ঘৰটো ধোঁৱাৰে আৱৰি ধৰে। ফলত মাতৃগৰাকীও চকু পানী ওলায় আৰু বাকী পুত্ৰ কন্যাও চকু পানী ওলায়। সেই দৃশ্যৰ কথা গভীৰভাৱে ধাৱন কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰিলে, ভাৰতবৰ্ষৰ বুকুত যিমান সংখ্যক দৰিদ্ৰ মহিলাই এনেধৰণে সংগ্ৰাম কৰি ঘৰৰ পুত্ৰ কন্যাক পোহপাল দিয়ে, তেখেতসকলৰ চকু পানী মুচিব লাগে। আৰু চকু পানী মুচিবৰ বাবে এটি মহৎ আঁচনি হাতত ল'লে। সেই আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী উজালা যোজনা। উজালা আৰু ইয়াৰ জৰিয়তে আজি আপোনালোকে শুনি ভাল পাব, গোটেই ভাৰতবৰ্ষত এতিয়ালৈকে 7 কোটি দুখীয়া আইৰ হাতত ৰন্ধন গেছ বিনামূলীয়াকৈ যোগান ধৰি সেই চকু পানী চিৰদিনৰ কাৰণে নাইকিয়া কৰিলে। আৰু আমি অসমৰ বুকুত যেতিয়া হিতাধিকাৰীসকলক দিয়াৰ দায়িত্ব আহিল, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই সুধিলো, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি কেনেধৰণে দিয়া উচিত, আমাৰ কাৰ্যকালতটো তালিকা প্ৰস্তুত কৰা নাই। তেখেতে ক'লে, নহয়, 2011 চনত ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছৰ ভিত্তিত যি তালিকা প্ৰস্তুত হৈছে, সেই তালিকাৰ ভিত্তিতে আপোনালোকে আমাৰ দুখীয়া আইসকলক বিনামূলীয়া ৰন্ধন গেছ যোগান কৰিব লাগিব। আমি সুধিলো, সেইখন তালিকাটো কংগ্ৰেছৰ কাৰ্যকালত প্ৰস্তুত কৰা, বিজেপি কাৰ্যকালত প্ৰস্তুত কৰা নহয়। মোদী ডাঙৰীয়াই ক'লে, নহয়, কংগ্ৰেছৰ কাৰ্যকালত প্ৰস্তুত কৰা হ'লেও সেইসকল দুখীয়া মানুহ অসমৰ সন্তান, অতি সন্তান। গতিকে সকলোকে আঁকোৱালি লোৱা সবকা সাথ সবকা বিকাশ নীতিৰে ইয়াকে কয় উদাৰতা, ইয়াকে কয় সাৰ্বজনীন চৰিত্ৰ। আমাৰ কোনো সংকীৰ্ণতা নাই। অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এই মহৎ শিক্ষা আমাৰ হাতত প্ৰদান কৰি গৈছে। আৰু এই শিক্ষাৰে শিক্ষিত হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৃঢ়তাৰে দেশৰ সকলো শ্ৰেণীৰ ৰাইজক আস্থাত লৈ সবকা সাথ সবকা বিকাশ নীতিৰে আজি ভাৰতবৰ্ষক দৃঢ়তাৰে উন্নয়নৰ দিশত আগুৱাই নিছে। আৰু সেই দিশত অসম অগ্ৰসৰ হৈছে। মৃণাল শইকীয়া ডাঙৰীয়াই কোৱাৰ দৰে আমি 18 বছৰ কাৰ্যকালতে অসমৰ 3 কোটি 30 লক্ষ মানুহৰ আস্থা আৰু বিশ্বাস লগত লৈ, আপোনালোকৰ দিহা পৰামৰ্শ, আপোনালোকৰ গঠনমূলক সমালোচনাক লগত লৈ আমি এই যাত্ৰাত অগ্ৰসৰ হোৱাৰ বাবে আজি ইণ্ডিয়া টুডে সৰ্বাধিক প্ৰচলিত যিখন ইংলিছ উইকলি, সেই উইকলিখনে গোটেই ভাৰতবৰ্ষত সমীক্ষা চলাই বৃহৎ ৰাজ্যৰ ভিতৰত অন্যতম মষ্ট এডভান্স ইম্প্ৰুভ ষ্টেট এৱাৰ্ড আজি অসমক তেখেতলোকে প্ৰদান কৰিছে। 3টাকৈ বঁটা আমি 18 বছৰতে আজি পাবলৈ সক্ষম হ'লো। ইয়াৰ অন্তৰালত আমাৰ নহয়, আপোনালোকৰ অৱদান আছে। ইয়াৰ বাবে অসমৰ জনগণৰ সৃষ্টিত মই কোটি কোটি প্ৰণিপাত যাচি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই বঁটা আপোনালোকে আনিছে পৰমচদা ৰাইজ। আজি আপোনালোকৰ সহযোগিতাৰ বাবে এইটো কাম সম্ভৱ হৈছে। গতিকে সেইবাবে ভাৰতীয় জনতা পাৰ্টীৰ দৃঢ়তা কোনো স্তব্ধ কৰিব নোৱাৰে। এই শক্তি অসমত জন্ম হোৱা নাই। আমি মাতৃভূমি ভাল পাওঁ, মাতৃভূমিক ভাল পোৱা বুলি কেৱল কথাৰে নহয় বন্ধু, কামেৰে কৰিব লাগিব। নাই,
কথাৰে নহয় বন্ধু, কামেৰ পৰিচয়। গতিকে আজি কাম কৰি আমি দেখুৱাইছোঁ। আজি কংগ্ৰেছে 8 বছৰ কাল শাসনৰ বাগজুৰি হাতত লৈও চাহ শ্ৰমিক গৰ্ভৱতী মহিলা আইসকলৰ বেদনাৰ কথা উপলব্ধি কৰিব নোৱাৰে। গৰ্ভৱতী অৱস্থাত যেতিয়া তেখেতসকলে পাত তুলিবলৈ যায়, কুকুৰডাল মাৰিবলৈ যায়, বেয়া বতৰত সেই দৃশ্যটো কেনেধৰণে সহ্য কৰিব পাৰি? কিন্তু আমি দেখিলোঁ এইটো অমানৱীয় সম্পূৰ্ণৰূপে। এনেধৰণৰ মাতৃসকলক যদি আমি নিৰাপত্তা নিদিওঁ, কোনে নিৰাপত্তা দিব? এই মাতৃসকলক যদি আমি পুষ্টিকৰ খাদ্য নিদিওঁ, কোনে দিব? ভৱিষ্যত প্ৰজন্ম কেনেধৰণে শক্তিশালী হ'ব? সেই দৃষ্টিভংগীৰে আমি সিদ্ধান্ত ল'লোঁ, অসমৰ বুকুত যিমান সংখ্যক গৰ্ভৱতী চাহ শ্ৰমিক মহিলা আছে, তেখেতসকলক 6 মাহৰ বাবে আমি পুষ্টিকৰ খাদ্য তেখেতসকলে খোৱাৰ বাবে আমি 12,000 টকাকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়াম। আৰু চাহ বাগিচা, যি চাহ বাগিচা চাহ শ্ৰমিকে সুদীৰ্ঘকাল কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি পৃথিৱীৰ বুকুত উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰি অসমৰ গৌৰৱ বৃদ্ধি কৰিলে, পৃথিৱীৰ মানচিত্ৰত অসমক সুকীয়া মৰ্যাদা দিলে, সেইসকল খাটি খোৱা মূৰৰ ঘাম মাটিত পেলোৱা চাহ শ্ৰমিকৰ কথা কংগ্ৰেছে কিন্তু ভাবিব নোৱাৰিলে। তেখেতসকলে কেৱল ভোটৰ সময়ত নানা ধৰণৰ প্ৰতাৰণা কৰি তেখেতসকলৰ সমৰ্থন আদায় কৰিলে, কিন্তু বাৰম্বাৰ শাসনৰ গাদীত বহিলে, কিন্তু চাহ শ্ৰমিক ৰাইজৰ মনৰ বেদনা উপলব্ধি কৰিব নোৱাৰিলে। কিন্তু আমি তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি প্ৰতিখন বাগিচাৰ প্ৰতিটো লাইন, সেই লাইনৰ মাজেদি যোৱা ৰাস্তাটো এটা কদৰ্য ৰূপ, খলা বমা নিশাৰ কালত বৃদ্ধাসকলে কেতিয়াবা উজুতি খাব লগা হয়। তেনেধৰণৰ জৰাজীৰ্ণ পথ আজি অত্যাধুনিক ধ্যান ধাৰণে নিৰ্মাণ কৰাৰ বাবে, ফেভাৰ ব্লকৰ দ্বাৰা নিৰ্মাণ কৰাৰ বাবে আজি প্ৰতিখন চাহ বাগিচাৰ প্ৰতিটো লাইনৰ ৰাস্তাৰ বাবে 1 কোটি টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াম। গতিকে পৰমচদা ৰাইজ, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ অবিহনে এখন সমাজ, এখন ৰাজ্য, এখন ৰাষ্ট্ৰ আগবাঢ়ি যাব নোৱাৰে। সেই কথা আমি গভীৰভাৱে বিশ্বাস কৰোঁ। আৰু সেই কথা বিশ্বাস কৰিছিল ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই। সেইবাবে তেখেতে বিশ্বাস কৰিছিল কেৱল চহৰ উন্নয়ন কৰিলে নহ'ব। কংগ্ৰেছৰ কাৰ্যকালত তেখেতসকলে চহৰবিলাকৰ উন্নয়নৰ বাবে বাজেটৰ অধিক সংখ্যক ধন তাত ব্যয় কৰিছিল। কিন্তু বাজপেয়ী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হৈ থিৰাং কৰিলে গাঁও উন্নয়ন হ'লেহে ৰাষ্ট্ৰ উন্নয়ন হ'ব। সেইবাবে গাঁৱৰ যাতায়াত ব্যৱস্থা সুচল কৰি তুলিব লাগিব। সেইবাবে এটা নতুন আঁচনি আৰম্ভ হ'ল, প্ৰত্যেকখন গাঁৱৰ মাজত যাতে পকী ৰাস্তা নিৰ্মাণ হয়, আমাৰ খেতিয়ক ৰাইজে যাতে উৎপাদিত সামগ্ৰী ওচৰ বজাৰত সোনকালে বিক্ৰী কৰিব পাৰে, ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ অহা যোৱাত যাতে অসুবিধা নহয়, আৰু সামাজিক সাংস্কৃতিক আধ্যাত্মিকভাৱে এখন সমাজ দৃঢ়তাৰে আগুৱাই যাব পাৰে, তাৰ বাবে যোগাযোগ ব্যৱস্থা সবল কৰাৰ নিমিত্তে প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনা আৰম্ভ কৰিলে। আৰু ইয়াৰ উপৰি আমাৰ দুখীয়া পৰিয়ালৰ পুত্ৰ কন্যাই যাতে সহজে শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে সৰ্ব শিক্ষা অভিযান আঁচনি আৰম্ভ কৰিলে। হাজাৰটা গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে আঁচনি হাতত লৈ আজি ভাৰতবৰ্ষৰ আমূল পৰিৱৰ্তন সম্ভৱ কৰি তোলা তেখেতৰ এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াই গ'ল। সেইবাবে বাজপেয়ী ডাঙৰীয়া চিৰনিমস্বতা। আজি তেখেতৰ আদৰ্শই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুখীয়া মানুহৰ বাবে বহু আঁচনি হাতত লৈছে। তেখেতে প্ৰধানমন্ত্ৰী হৈ ভাৰতবৰ্ষৰ জনগণৰ সন্মুখত থিয় হৈ ক'লে, সেই পৰমচদা ৰাইজ, মই প্ৰধানমন্ত্ৰী হিচাপে নহয়, প্ৰধান সেৱক হিচাপে কাম কৰিবলৈ আহিছোঁ। গতিকে সেই সেৱাৰ মানসিকতা থকাৰ বাবে জন ধন যোজনা আৰম্ভ হ'ল। জন ধন যোজনাৰ অধীনত আপোনালোকে অধিক ভাল পাব। অসমত ভাৰতবৰ্ষৰ বুকুত দুখীয়া মানুহে স্বাধীনতাৰ 70 বছৰে বেংকৰ লগত কোনো সম্বন্ধ নাছিল। দিন হাজিৰা কৰা মানুহে দিনটোত কোনোবাই 150-200 টকা উপাৰ্জন কৰে। তাৰে এটা অংশ চাউল দাইল মিঠাতেল কিনে ল'ৰা ছোৱালীক পোহপাল দিবৰ বাবে, আৰু এটা অংশ ঘৰলৈ গৈ পেলাই অসুৰক্ষিতভাৱে গাৰুৰ তলত, বিচনাৰ তলত, বাঁহৰ চুঙাত, কলহৰ টেকেলি ভৰাই থয়, তাত কোনো চিকিউৰিটি নাথাকে। কিন্তু মোদী ডাঙৰীয়াই সেই দুখীয়া মানুহক নিশ্চয়তা দিবৰ বাবে, তেখেতসকলৰ উপাৰ্জনৰ ধন নিৰাপত্তা দিবৰ বাবে এতিয়া আঁচনি আৰম্ভ কৰিলে, প্ৰধানমন্ত্ৰী জন ধন যোজনা, যাৰ যোগেদি আপোনালোকে জানি আনন্দিত হ'ব। এইসকল দুখীয়া মানুহৰ কথা কংগ্ৰেছে কোনোদিনেই ভাবিব পৰা নাছিল। সেইসকল দুখীয়া মানুহক
ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থাটোৰ লগত চামিলকৰণ কৰাৰ বাবে কংগ্ৰেছৰ হাতত কোনো পৰিকল্পনা নাছিল, কাৰণ কংগ্ৰেছে কেৱল শ্লোগান দিছিল গৰিবী হাটাও, কিন্তু হাতে কামে আজি বাস্তৱসন্মত পদক্ষেপ লৈ দুখীয়া মানুহক সবল কৰাৰ বাবে মাননীয় মোদী ডাঙৰীয়াই জন ধন যোজনা আঁচনি আৰম্ভ কৰাৰ ফলত আজি আপোনালোকে শুনি ভাল পাব, তেখেতৰ 4.5 বছৰ কাৰ্যকালত 31 কোটি, 1 লাখ 2 লাখ নহয়, 100 লাখে 1 কোটি, 31 কোটি দুখীয়া মানুহে বেংকৰ একাউণ্ট খুলি তেখেতসকলৰ উপাৰ্জিত ধন তাত জমা কৰি এতিয়া 78,000 কোটি টকাৰ মালিক হ'ল। অৰ্থাৎ সেই পইচা দুখীয়াৰ পইচা, দুখীয়াৰ স্বাৰ্থত সেই পইচা আগন্তুক দিনত সম্পূৰ্ণৰূপে ব্যয় কৰা হ'ব। গতিকে এনেধৰণে আজি বেংকৰ একাউণ্ট খোলাৰ যোগেদি আজি দুখীয়া মানুহৰ বাবে যিমান ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে আঁচনি লৈছে, আঁচনিৰ ধন কোনো মধ্যভোগী আত্মসাৎ কৰিব নোৱাৰে। পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি কংগ্ৰেছৰ নেতা পালি নেতাই অতদিন টকাবিলাক আত্মসাৎ কৰিছিল। ইন্দিৰা আৱাস যোজনা কিতনা है रे 17,000 দিয়া কমকে থোড়া নাই দিলে স্যার ঘৰটা নাই পাবে রে। কংগ্ৰেছৰ সভাপতিবিলাক কৈছিলে নাই, কৈছিলে নাই? হা, এতিয়া কিন্তু সেইবিলাক দিন গ'ল। কংগ্ৰেছবিলাকে আগতে কি কৰিছিল জানেনে? সূতা যদি আহে গাঁৱৰ মহিলাবিলাক কয় কিবা এটা দিব লাগিব আকৌ দেই, নহ'লে কিন্তু সূতা নাপাওঁ। হা, সেইবিলাক দিন গ'ল। এতিয়া আপোনালোকে আমাৰ কাৰ্যকালত শ্বহীদ কনকলতা মহিলা সবলীকৰণ আছিল 1,26,000 সমগ্ৰ অসমৰ মহিলা আত্মসহায়ক গোটক আমি এককালীন 25,000 টকাকৈ আজি আৰ্থিক সাহায্য আগবঢ়াইছোঁ। কিন্তু কোনো এটা গোটৰ পৰা আমাৰ কোনো নেতা পালি নেতাই কোনো পইচা তোলা নাই, কাৰণ আমাৰ নীতিয়েই নহয় দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা। এই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ শাসন ব্যৱস্থাৰ মূল নীতি। গতিকে এই কংগ্ৰেছ, ভ্ৰষ্টাচাৰী কংগ্ৰেছ, এই কংগ্ৰেছে আজি সমগ্ৰ অসমক দুৰ্বল কৰিলে। ইংৰাজৰ শাসন কালত এইখন অসমেই ভাৰতবৰ্ষৰ অন্যতম ধনী ৰাজ্য হিচাপে, আটাইতকৈ বেছি ৰাজহ দিয়া ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। কিন্তু কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিভাৱে অসমক তেখেতসকলে অন্ধকাৰলৈ ঠেলিলে। কিন্তু এতিয়া বিজেপি আহিল, চৌদিশে পোহৰে পোহৰ। মাননীয় মোদী ডাঙৰীয়াই প্ৰতিটো পৰিয়ালক পোহৰ যোগান ধৰিবৰ বাবে সৌভাগ্য আঁচনি আৰম্ভ কৰিলে। মানুহৰ ঘৰে ঘৰে বিনামূলীয়া ৰন্ধন, ছাত্ৰ ছাত্ৰী পঢ়াৰ বাবে বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া ইউনিফৰ্ম, জলপানী, আৰু ইয়াৰ উপৰিও প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা 1,30,000 টকা, ইয়াৰ উপৰিও বিজুলী বাতি সৌভাগ্য আঁচনি, ইয়াৰ উপৰিও আমাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা। এতিয়া তিনিটকীয়া চাউলৰ ক্ষেত্ৰত কোনো দালাল মাজত নাইকিয়া হ'ল। এতিয়া কোনো দালালে পইচা তুলিব নোৱাৰিব। গতিকে এটা পৰিয়ালক, দুখীয়া পৰিয়ালক আৰ্থিকভাৱে সবল কৰি সামাজিক মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত, স্বাভিমান বৃদ্ধি কৰাৰ ক্ষেত্ৰত যি উল্লেখযোগ্য কাম হৈছে, সেইবাবেই আজি ভাৰতবৰ্ষৰ জনগণে ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি লৈছে। আৰু আমাক আঁকোৱালি লোৱাৰ বাবে কংগ্ৰেছে কিয় ঈৰ্ষা কৰিছে? নহয়, কংগ্ৰেছে ঈৰ্ষাত জ্বলিবলৈ আৰম্ভ কৰিছে। আৰু লগতে নতুনকৈ জাপ দিছে এই গোলাঘাট ঐতিহাসিক জিলাত জন্ম লাভ কৰা আঞ্চলিক দল অসম গণ পৰিষদ। কিমান দুৰ্ভাগ্যজনক কথা! কংগ্ৰেছৰ অপসাৰণ, কংগ্ৰেছৰ দুৰ্নীতি, কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, কংগ্ৰেছে বিভিন্ন সময়ত জাপি দিয়া পলায়ন আৰু অসমৰ জাতীয় অস্তিত্ব বিপদাপন্ন কংগ্ৰেছৰ প্ৰতিবাদ জনাই এই ঐতিহাসিক জিলাতে জন্ম হৈছিল অসম গণ পৰিষদ দল। আৰু এই দলটোৱে আজি কংগ্ৰেছৰ সৈতে নীতিআলি চামিল কৰিব বুলি কোনো সপোনতো ভবা নাছিল। মই অসম গণ পৰিষদ দলৰ প্ৰতিগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মীক শ্ৰদ্ধা কৰোঁ। তেখেতসকলৰ দুখ নাই, তেখেতসকলৰ নেতৃত্বই গোটেই তেখেতসকলৰ সহকৰ্মীসকলক পিছৰ বিপথে পৰিচালিত কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, ঠিক আছে, মই এনেই এইটো কোনোবা মনৰ ঈৰ্ষা কপট ভাৱ লৈ পেলাই কোনো ৰাজনৈতিক দলক মই সমালোচনা নকৰোঁ, যুক্তি আধাৰত ক'ব বিচাৰিছোঁ। অসম গণ পৰিষদ দলে 10 বছৰ কাল শাসনভাৰ চলাইছিল। অসমৰ ৰাইজে তেখেতসকলক শাসনৰ বাট বুলি হাতত তুলি দিছিল।
সেই সময়ত তেখেতসকলে ক'লে যে আইন নীতিখন থকাৰ বাবে আমি বিদেশী চিনাক্তকৰণ কৰিব নোৱাৰিলোঁ। সঁচা কথা, ঠিক আছে, সেইটো মানি ল'ব পাৰি। কিন্তু 855গৰাকী শ্বহীদক এককালীন আৰ্থিক সাহায্য দিয়াৰ ক্ষেত্ৰতো আইন নীতি বাধা নাছিল, আছিল নেকি? নাছিল। সুকীয়াকৈ অসম চুক্তি বিভাগটোৰ সঞ্চালকালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আইন নীতি বাধা নাছিল, আছিল নেকি? নাছিল, নহয়। আৰু শ্বহীদসকলৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে শ্বহীদ স্মাৰক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো আইন নীতি কোনো বাধা নাছিল, আছিল নেকি? নাছিল। এইবিলাক কাম কৰিব পাৰিলে জাতিটোৰ প্ৰতি, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা থকা হ'লে সেইবিলাক কাম সহজে কৰিব পাৰিল হয়। কিন্তু সেইবিলাক কাম তেখেতসকলৰ কাৰ্যকালত সম্ভৱ নহয়। আৰু আজি আটাইতকৈ লক্ষণীয় কথা, মই বাতৰি কাকতত চালোঁ, মই AGP সমালোচনা কৰিছোঁ আৰু ইয়াৰ প্ৰত্যুত্তৰ আহিছে গুৱাহাটী ৰাজীৱ ভৱনৰ পৰা, হয়নে? AGPক মই সমালোচনা কৰিছোঁ, AGP নেতাই তাৰ প্ৰত্যুত্তৰ দিব লাগে, নহয়নে? কিন্তু আজি আহি গুৱাহাটী কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছৰ নেতাসকলে মোক উভতি ধৰিলে। তাৰমানে কি ৰাইজ? তাৰমানে কি বাৰু? হা, বিটিআৰ নহয়? গতিকে এই কথাবিলাক আপোনালোকে বিবেচনা কৰিব। মই আৰু আজি চমু কৰিবলৈ কোৱা হৈছে আৰু এইখন দুখন মিটিং আছে আজি 3টা বজাতে। আজি মানুহে কথাবিলাক বুজি পায়। কোনোবাই কৈছে আমি বোলে আঞ্চলিকতাবাদ নিষেধ কৰাৰ ষড়যন্ত্ৰ লিপ্ত হৈছোঁ। ক'তা? আমিতো কোনো কথা লুকাভাবু কৰা নাই, নহয়? কি কয় ৰাইজ? গোলাঘাট জিলাৰ ৰাইজ ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন, জাতীয়বাদী চিন্তাধাৰাৰে উদ্বুদ্ধ এইখন শক্তিশালী সমাজ। এইখন সমাজৰ বিবেচনা শক্তি আছে, ভাল বেয়াৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াব পাৰে। গতিকে সেইবাবে মই বেছি কোৱাৰ কোনো প্ৰয়োজনীয়তা আছে বুলি মই নাভাবোঁ। পৰমচদা ৰাইজ, পঞ্চায়ত ৰাজ ব্যৱস্থা গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ভৱিষ্যত আৰু উঠি অহা প্ৰজন্মক ভাল মানুহ হিচাপে গঢ় দিয়াৰ স্বাৰ্থত স্বচ্ছ আৰু নিকা কৰি তুলিবই লাগিব, দুৰ্নীতিমুক্ত কৰি তুলিবই লাগিব। আৰু সেইবাবে মই আপোনালোকে আহ্বান জনাইছোঁ, ভাৰতীয় জনতা পাৰ্টীক পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ পৰিচালনাৰ কৰ্তৃত্ব প্ৰদান কৰক। আৰু আমি আপোনালোকক নিশ্চয়তা দিছোঁ, আমাৰ নিৰ্বাচিত কোনো প্ৰতিনিধিয়ে ZPC মেম্বাৰ, পঞ্চায়ত প্ৰেচিডেণ্ট, AP মেম্বাৰ, ৱাৰ্ড মেম্বাৰে ৰাইজৰ ধন আত্মসাৎ কৰিব নোৱাৰিব। আৰু কোনোবা নিৰ্বাচিত প্ৰতিনিধি যদি আগন্তুক দিনত ৰাইজৰ ধন আত্মসাৎ কৰা বুলি ৰাইজৰ পৰা অভিযোগ পাওঁ, সেই প্ৰতিনিধি নিজৰ দলৰ হ'লেও জেল হাজতলৈ আমি পঠিয়াম। এইখিনি আমাৰ অসমৰ গঞা অঞ্চলৰ ৰাইজে কৰি থকা শ্ৰদ্ধা আৰু কৃতজ্ঞতা, দায়বদ্ধতা, আমাৰ দায়িত্ব আৰু কৰ্তব্য। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম 33খন জিলাৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক লৈ আমি আগবাঢ়িছোঁ দৃঢ়তাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অভিবাস স্থান বটদ্ৰৱা, সেই সত্ৰ অতদিনে সন্দেহযুক্ত বিদেশী কবলত আছে। সন্দেহযুক্ত মানুহে গ্ৰাস কৰি তুলিছিল গুৰুজনাৰ জন্মস্থান। সেই উচ্ছেদ আজি গুৰু ভক্তি লৈ হৃদয়ত উচ্ছেদ অভিযান সম্পূৰ্ণ কৰিলে। বৰপেটাৰ পাটবাউসী সত্ৰ কতকাল সন্দেহযুক্ত লোকে গ্ৰাস কৰি আছিল। আজি কিছুদিনৰ আগতে সেই উচ্ছেদ, সেই অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰি গুৰুজনাৰ পবিত্ৰ স্থান সুৰক্ষিত কৰা হ'ল। গতিকে এইখিনি কৰাৰ পাছত কোনোবাই আকৌ আমাৰ জাতীয় চেতনা আছেনে নাই বুলি হয়নে প্ৰশ্ন কৰাটো জানো সঠিক কথা হৈছে। ৰাইজ আপোনালোকে বিবেচনা কৰিব। এই মাটিৰে আমি সন্তান, এই মাটিৰ মৰ্যাদা ৰক্ষা কৰা আমাৰ দায়িত্ব। গতিকে এই মাটি, খেতি, কৃষ্টি, সংস্কৃতি, ৰীতি নীতি, ভাষা, সাহিত্য, সভ্যতা, অস্তিত্ব আৰু স্বাভিমান ৰক্ষা কৰি দৃঢ়তাৰে ভাৰতীয় জনতা পাৰ্টী অগ্ৰসৰ হৈছে। আৰু আগন্তুক দিনত আমাৰ কাৰ্যকালতেই অসমৰ থলুৱা ভূমিহীন খেতিয়কে সকলোৱে ভূমিপট্টা পাবলৈ সক্ষম হ'ব। মাটিৰ পট্টা প্ৰদান কৰি প্ৰতিগৰাকী ভূমিহীন থলুৱা খেতিয়কক আমি মৰ্যাদা সহকাৰে অসমৰ বুকুত জীয়াই থকাৰ বাবে শক্তিশালী পৰিৱেশ ৰচনা কৰিম, এই কথা নিশ্চিত। গতিকে পৰমচদা ৰাইজ, মই বিশ্বাস ৰাখিছোঁ আগন্তুক দিনৰ
অহা 5 ডিচেম্বৰ তাৰিখে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ইয়াত জেডপিচিৰ প্ৰাৰ্থী ৰাজশ্ৰী বৰা, প্ৰবীণ বৰা, নিশা সন্দিকৈ, নিবেদিতা গগৈ লগতে পঞ্চায়ত প্ৰেচিডেণ্ট, এপি মেম্বাৰ, ৱাৰ্ড মেম্বাৰসকলক আপোনালোকে পদুমৰ ছবি ভোট দি জয়যুক্ত কৰক। আৰু আমি আপোনালোকক কথা দিছোঁ ফ্ৰম দ্য ৰাইজ, সততা নিষ্ঠাৰে আমি আপোনালোকৰ স্বাৰ্থত কাম কৰি যাম। ধন্যবাদ। জয় এখন ভাৰত মাতা কি, ভাৰত মাতা কি।